USA যদি এখন বায়'ডাটা বনায় আৰু তাত যদি যুদ্ধৰ এক্সপিৰিয়েঞ্চ লিখিব লগা হয় তাত লিখিব লাগিব 200 পৰা 220 বছৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট ৱাৰ এক্সপিৰিয়েঞ্চ থকা এখন কাউণ্ট্ৰি হ'ল US বাট USA ইমান যুদ্ধ কিয় কৰে তাৰ ওৱান এণ্ড অনলি ৰিজন হ'ল দ্য ভেলু অফ ডলাৰ যদি ডলাৰ ভেলু নাথাকে তেতিয়াহ'লে USAও নাথাকিব USৰ যদি আমি যুদ্ধৰ পেটাৰ্ণবোৰ চাওঁ আমি সেম পেটাৰ্ণ দেখা পাম ইয়াৰ 2003 কাউণ্ট্ৰি ইৰাক আৰু তাৰ লিডাৰ আছিলে সাদ্দাম হুছেইনে কৈছিল আমি ডলাৰত ট্ৰেড নকৰোঁ আমি ইউৰোত কৰিম দেন USA কিল সাদ্দাম হুছেইন দেন ইয়াৰ 2010 কাউণ্ট্ৰি লিবিয়া তাৰ সুপ্ৰিম লিডাৰ আছিলে গাদ্দাফিয়ে কৈছিলে আমি ডলাৰত ট্ৰেড নকৰোঁ আমি গ'ল্ড ডিনাৰ লৈ আহিম দেন USA কিল গাদ্দাফি দেন ইয়াৰ 2011 কাউণ্ট্ৰি চিৰিয়া আৰু তাৰ সুপ্ৰিম লিডাৰ আছিলে বাগদাদি USA চিৰিয়াত পাইপলাইন বহাইছিল আৰু ডলাৰত ভেলু দিম বুলি কৈছিলে বাট চিৰিয়াই মানা কৰিছিলে আৰু সেইকাৰণে 2019ত USA কিল বাগদাদি আৰু দেন ৰিচেণ্টলি ইৰাণ তাৰ সুপ্ৰিম লিডাৰ আছিলে খেমিনাই যাক USA মাৰি পেলালে আৰু তাৰ ৰিজন কি আছিল আপোনালোকে সবেই জানে যোনে জানে কমেণ্ট নিশ্চয় কৰিব